গগন খুৰা ও গগন খুৰা মানি ও গগন খুৰা আজি ডাঙৰ মানুহক দিব পৰা কিবা গিফ্ট আছে নেকি হাইও হিমান মৰম লগা কণমানিজনী এওঁ হৈছে ওহোৰ নামটো সিদিনা কৈছিলে মই পাহৰি থাকিলোঁ নহয় ৰ'ব দেই ডেছক্ৰিপশ্যনত লিখি দিয়া আছে আপোনালোকে নিজেই চাই ল'ব দেই আছে আছে আজিৰ দিনটো দিব পৰা মানে ই তোমাৰ দোকানত চাগে নায়ে তোমাক কি বস্তু লাগে তুমি ভালকে বুজাই কোৱাচোন কিয় আজি 5 ছেপ্টেম্বৰ নহয় জানো শিক্ষক দিৱস দেখিছা আজি ভাল দিন এটাই পাহৰিলো বাৰু তোমাক কি লাগে আহাচোন চোৱাহি আহা কোৱা মোক কিন্তু আজি বেলেগ ধৰণৰ বস্তুহে লাগে মানে শিক্ষক দিৱসত তোমালোকৰ ছাৰ বাইদেউহঁতক দিব পৰা ঢেৰ বস্তু আছে কিতাপ আছে কলম আছে তোমাক কি লাগে কোৱাচোন আজি মই স্কুলৰ টিচাৰক দিলো নহয় কিয় আমাক টিচাৰে কৈছে কি তেওঁলোকক ফুল এপাহ দি পেলাই প্ৰণাম কৰিলেই হ'ব হয়তো পিছে ধুমাকনো এতিয়া কি বস্তু লাগিব কোৱাচোন আমাৰ ঘৰ কাম কৰা দিদিজনীৰ কাৰণে কিবা এটা লাগে কাম কৰা মানুহজনী কাম কৰা বাইজনীকনো কিয় দিয়া তেওঁ মোক বহুত ডাঙৰ কথা এটা শিকালে হয় নেকি কি ডাঙৰ কথা আমাৰ ঘৰত যেন বিস্কুট আৰু মিঠাই দিয়ে তেওঁ চব ঘৰলৈ লৈ যায় তাৰ পাছত মই সুধিলে কয় কি তেওঁ পেটৰ ভোকটো ঘৰতে থৈ আহে হয় নেকি আৰু কেতিয়াবা কয় কি তেওঁ ঘৰত গৈ খালেহে পেটৰ ভোক মৰে তাৰ পাছত আৰু মই কেতিয়াবা মায়ে বনোৱা ভাত মই বেয়া পালে পেলাই দিওঁ খোৱা বস্তু পেলাব নাপায় নহয় এদিন মোক মায়ে সেইকাৰণে মাৰিছিলে আৰু তেতিয়া মই কান্দি আছিলো যেন তেতিয়া মোক বাইজনীয়ে ক'লে চাওঁ অকণ এফালে আহিবাচোন কৈছো ৰ আচ্ছা এওঁৰ নাম হৈছে নয়নজ্যোতি বৰা আনন্দ ষ্টেচনৰ এই বাকৰিতে সৰুৰে পৰা খেলি ধূলি ডাঙৰ হোৱা ল'ৰাটোৰ এই আনন্দ ষ্টেচনলৈ বুলি কিবা এটা আৱেগ আছে আৰু সেই আৱেগটোৰ বাবেই হওক বা আমাৰ গগনদাক লগ কৰিবলৈকে হওক মাজে মাজে আনন্দ ষ্টেচনলৈ আহি থাকে কৰ্মসূত্ৰে তেওঁ এগৰাকী শিক্ষক নিজে পঢ়ি অহা কলেজখনত তেওঁ ছাত্ৰ অৱস্থাত যিমান জনপ্ৰিয় আছিল ঠিক সেইদৰে বৰ্তমান শিক্ষক হিচাপেও জনপ্ৰিয় ডাঙৰ কথাটো হ'ল আজি একো ডাঙৰ কথা হ'বলগীয়া নাই আৰু হেৰি কিয় আহিছে মই নাজানো নহয় চাই লওক দিয়ক ময়ো চাওঁ চেণ্টাৰ ফ্ৰেছ 10 টকা মানৰ দিয়াচোন এই 10টা নহ'লেইচোন নিজে লৈ লচোন ইমান উৎপাত নে এই অকণমানিজনীয়ে বিৰাট ইণ্টাৰেষ্টিং কথা অলপ কৈ আছে কি ইমান ইণ্টাৰেষ্টিং কথা কৈছেনো শুনিবি ব'লা মই গৈ আছো চাওঁ মানে আহা এইখনতে বহা এতিয়া কোৱাচোন মানে কি কৈ আছিলা কোৱা বাইজনীয়ে কৈছিলে কি মাক বাপেকে ল'ৰা-ছোৱালীক কিবা খোৱালেহে মাক বাপেকৰ ভোক গুচে হয় নেকি তো একদম সঁচা কথা সেইদিনাখনহে মোক আচল কথাটো ক'লে বায়ে কি আচল কথা তেওঁ যেন লোকৰ ঘৰত কাম কৰিবলৈ যায় তেতিয়া যেন খাবলে মিঠাই বিস্কুট দিয়ে তেওঁ চব ঘৰলৈ লৈ যায় নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে বাইজনীৰ ভোক নালাগে নেকি দিনটো কি খায় তেওঁ বাইজনীয়ে কৈছে কি নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে ভোক সহ্য কৰিবই লাগিব কিয় জানা কিয় তেওঁ যেন মাক সেইকাৰণে সঁচাকৈ মানে বাইজনীয়ে তোমাক বহুত ডাঙৰ কথা শিকালে এই কথাটো সদায় মনত ৰাখিবা দেই মই এতিয়া তেনেকুৱা দুষ্টামি নকৰো নহয় এতিয়া মায়ে যি খাবলৈ দিয়ে মই তাকে খাওঁ বাহ বৰ ভাল ছোৱালী দেই
কি নাম আইনা তোমাৰ? নমস্কাৰ, মোৰ নাম কীৰ্তি মহন্ত। আপোনাৰ নাম? মোৰ নাম নয়নজ্যোতি। নহয়, নমস্কাৰ, মোৰ নাম নয়নজ্যোতি বৰা। গগন খুৰা, কোৱা। মইনো এতিয়া বাইজনীক কি দিম? তুমি এটা কাম কৰা, বিস্কুটৰ পেকেট দি দিয়া। 10 টকা, 10 টকা, 20 টকা আৰু এটা 10 টকা। মোৰ হাতত 30 টকাহে আছে। হ'ব এজনী, মই লৈ আহিছো ৰবা। বিস্কুটৰ পেকেটৰ পইচা তুমি দিব নালাগে, মই দি দিম দেই। ব'লা বাহিৰলৈ যাওঁ। মানি এইটো লোৱা। আৰু Thank you. ৱেলকাম। এই 3টা মৰ্টন লোৱা দেই। Thank you. গগন খুৰা, ইয়াত 3টা মৰ্টন আছে। এটা মই খাম আৰু বাইজনীৰ ল'ৰা-ছোৱালী দুটালে 2টা দিম। হ'বনে? হ'ব। ভাল কথাহে, ভগাই খোৱাটো বহুত ভাল কথা দেই। ঠিক আছে, এতিয়া মই যাওঁ দেই। নয়ন খুৰা, তুমিও লোৱা। কিনাৰে কিনাৰে যাবা দেই। বাই বাই। দেখিলা গগনদা, 4G জামানা। হয় দেই, এই কণমানিজনীয়ে কথাটো কিমান ওপৰত ক'লে দেখিলি? আনৰ ঘৰে ঘৰে কাম কৰি ঘূৰি ফুৰা এজনী বায়ু যে আনৰ কাৰণে গুৰু হ'ব পাৰে। এই স্কুল কলেজ গৈ শিকিব নোৱাৰা এনেকুৱা বহুত ডাঙৰ ডাঙৰ কথা আমাৰ জীৱনত এনেকুৱা কিছুমান সৰু সৰু মানুহে শিকাই যায়। পিছে আজিলৈকেতো তেওঁলোকক আমি শিক্ষকৰ আসনত কল্পনা কৰা নাই, কিন্তু আজি এই কণমানিজনীয়ে আমাক এনেকুৱা এটা কথাই উপলব্ধি কৰাই নগ'লনে বাৰু? এই তোমাৰ মোৰ মগজুৱে এনেকুৱা কথা হয়তো ঢুকিয়ে নাপাম। এই ইয়াকে কয় পৰিৱৰ্তনশীল সমাজ। হয় দে। ঐ শুনচোন, এই ছোৱালীজনী বয়সত আমাৰ দিনত আমি শিক্ষক দিৱস বুলিলে কি বুজো? 2 টকাৰ এটা টিকট। সেইদিনাখন স্কুল হাফ হ'ব আৰু সেইদিনা স্কুলত টিচাৰে আমাক নেমাৰিব। আমাৰ দিনত তেতিয়া আমি এই কথা কেইটাতে বান্ধ খাই আছিলো। আৰু সেইদিনা সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন, বছ। কিন্তু দেখিলি আজিৰ চিন্তাই কিমান ওপৰলৈ গতি কৰিলে। এই যে চিন্তা চৰ্চাবোৰৰ উন্নতি, ইয়াত শিক্ষক সমাজৰ অৱদান কিন্তু বৰ অতুলনীয়। কাৰণ শিক্ষকসকলে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই সমাজখন আজিৰ অৱস্থা পাইছে। আচলতে কি জান, প্ৰত্যেকজন ব্যক্তিক গঢ় দিবলৈ এজন সাধাৰণ শিক্ষকেই ঘাই শিপাৰ দৰে কাম কৰে। মুঠতে এটা কথা খাটাং, সমাজ এখন গঢ় দিওঁতে শিক্ষক এজনৰ যিমান অৱদান থাকে সেয়া হয়তো আন আৰু কাৰো নাথাকে। সেইকাৰণেতো কোৱা হয় এজন শিক্ষক কেতিয়াও এজন সাধাৰণ ব্যক্তি নহয়। মানে এজন শিক্ষক বোলে একোজন মানুহ গঢ় দিয়াৰ এটি অনুষ্ঠান। এগৰাকী মহান মনীষীয়ে কৈছিল, শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে। আমাৰ সমাজত বহু এনে মূল্যবোধৰ শিক্ষক আছে যাৰ পৰা আমি শিকিব পাৰোঁ। এই সুযোগতে আনন্দ ষ্টেচনৰ তৰফৰ পৰা আমাক জীৱনত শিকোৱা প্ৰতিটো শিক্ষাৰ বাবে প্ৰতিজন শিক্ষাগুৰুলৈ জনাইছোঁ আমাৰ আন্তৰিক কৃতজ্ঞতা, সেৱা আৰু মৰম। আৰু এইখিনিতে আমাৰ যি আদিগুৰু তেওঁলোকলৈও জনাইছোঁ আন্তৰিক কৃতজ্ঞতা। আপোনালোক নোহোৱা হ'লে ইমান ধুনীয়া পৃথিৱীখন আমিনো কেনেকৈ দেখিলোহেঁতেন। বাৰু ঠিকে আছে, আনন্দ ষ্টেচন আহি থাকিব, নতুন নতুন মানুহ আহি থাকিব আৰু আপোনালোকে চাই থাকিব বুলি বিশ্বাস এটা কৰি লৈছোঁ। নাভাঙিব দেই।